খন্তেক আমাৰ দৰকাৰ হৈছে, তেখেতক আমি অলপ বিচাৰিছোঁ, আপুনি গণকক্ষলৈ খন্তেক আহক। কৃষ্ণ। 93 সংখ্যক বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 10-11-12 তাৰিখে। সেই অধিৱেশনৰ বাবে আজি দুখনকৈ মণ্ডলৰ ভকতে আপোনাৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ যি দুখনকৈ মণ্ডল বিপুৰীয়া আৰু বেৰাচাপৰি মণ্ডলৰ সহযোগত আজি এটা হাতত লৈছে। সেই শ্ৰমদানটো হৈছে আপোনাৰ মাধুৰী পাত পতা। এই মাধুৰী পাতেৰে শিবিৰ নিৰ্মাণ কৰা হ'ব, যি শিবিৰত দূৰ দূৰণিৰ পৰা অহা ভকতসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ আমি ইচ্ছা কৰিলে ত্ৰিপাল দিব পাৰিলোঁ হয়, তথাপিও এটা নতুনত্ব চিন্তা লৈ পিনে অকণমান কেনেধৰণে ভকতসকলক সুবিধা কৰি দিব পাৰি, বৰ বিশেষ নোৱাৰিলেও অকণমানকৈ উন্নত হ'লেও যাতে তেখেত দূৰ দূৰণি ভকতক সুবিধা কৰি দিব পাৰোঁ, তাৰ বাবেই এই মাধুৰী পাত কটাৰ কৰ্মসূচী। আহক আপোনালোকক এই মাধুৰী পাত কটাৰ কিছু দৃশ্য দেখাওঁ। 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি, তাৰে এটা কৰ্মসূচী আজি হাতত লোৱা হৈছিলে। মাধুৰী পাত কটা পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উদ্যোগত আৰু প্ৰতিনিধি শিবিৰ নিৰ্মাণ পৰিচালনা উপসমিতিৰ সহযোগত আমাৰ মাজত প্ৰতিনিধি শিবিৰ পৰিচালনা উপসমিতিৰ সম্পাদক বাব আছে। আমি তেখেতৰ ওচৰলৈ গৈ আছোঁ, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ বাব। কৃষ্ণ। আজি যি এই প্ৰস্তুতি, এই কৰ্মৰ প্ৰস্তুতি, যি শ্ৰমদান আপোনালোকে হাতত লৈছে, নিশ্চয় পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উদ্যোগত আৰু প্ৰতিনিধি শিবিৰ পৰিচালনা সমিতিৰ যি উপসমিতিৰ সহযোগত হৈ আছে, ইয়াৰ দুআষাৰমান কওকচোন এই কৰ্মসূচীৰ বিষয়ে। কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগৰি নাহিকেহু পাম তোৰ হাৰি চৰণে ৰেণ শত কোটি বাৰ এক কৰোহু প্ৰণাম প্ৰভু বাৰ এক কৰোহু প্ৰণাম। আমি আজি পূৰ্বাঞ্চল আঞ্চলিকৰ সহযোগত আৰু আমি বেৰাচাপৰি আৰু বিপুৰীয়া মণ্ডলৰ আৰ্থিত্বত আমি আজি প্ৰতিনিধি শিবিৰৰ কাৰণে 92 সংখ্যক অধিৱেশনৰ যি বৃহত্তম স্বাৰ্থত আমি সকলোৱে শ্ৰমদান দিবলৈ আহিছোঁ আৰু উদ্যমেৰে আমি কাম আগবঢ়াই নিছোঁ। আৰু আমাৰ অন্ততঃ 600মান ভকত হৈছে। 600মান ভকতে অন্ততঃ আমি 2-3 হাজাৰ আমি আজি মাধুৰী কাটিম বুলি মনত ভাবিছোঁ। কমেও 100 ট্ৰেক্টৰ, আৰু 100 ট্ৰেক্টৰ যদি আমি কাটোঁ, যদি প্ৰত্যেকখন আঞ্চলিকে 100 কৰি সহায় কৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ প্ৰতিনিধি শিবিৰ ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ বাপ। আৰু ইমানকে কৈ মোৰ বক্তব্য সামৰিছোঁ। দুটা মণ্ডল আছে, বিপুৰীয়া মণ্ডল আৰু বেৰাচাপৰি মণ্ডল। সম্পূৰ্ণ পূৰ্বাঞ্চল আঞ্চলিক শাখা নহয়। পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উদ্যোগত বিপুৰীয়া মণ্ডল আৰু বেৰাচাপৰি মণ্ডলৰ সহযোগত আৰু 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ উপসমিতি যি প্ৰতিনিধি শিবিৰ নিৰ্মাণ পৰিচালনা উপসমিতিৰ সম্পাদক বাপে আমাক দুআষাৰমান জনালে, তেখেতলৈ আমি ধন্যবাদ জনালোঁ। কৃষ্ণ। আপোনাৰ হ'ব কেতিয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ কিছু দৃশ্য। মাধুৰী পাত কাটি আছে সকলোৱে। আপোনালোকে দেখা পাইছে নহয় কি ধৰণে ভকতৰ উৎসাহ আনন্দ মাধুৰী পাত কটাক লৈ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি, এই প্ৰস্তুতিত ভকতসকলৰ যি আনন্দ উৎসাহ দেখা পাইছোঁ। জামপানী ভকতসকলে আহি পিনে লাগি আছে। জামপানী হৰিনাৰায়ণ প্ৰাথমিক শাখা, আকৌ এফালে আছে বেৰাচাপৰি, মাজতে সোমাই আছে আপোনাৰ মণিকাঞ্চন, সকলোৱে হেৰি কৰি আছে একেলগে। ইয়াত তমাল তুলি আছে
আমাৰ ইয়াত তমাল জয়গুৰু শংকৰ যিহেতু শ্ৰীমন্ত শংকৰদেৱ শংকৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এবাৰ আমাৰ জোনাই জিলা শাখাৰ আতিথ্যত অহা 10, 11, 12 ফেব্ৰুৱাৰী তাংকে 2023 চনত অনুষ্ঠিত হ'ব চিমেণ্ট চাপৰি শ্ৰেণী পথাৰ পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰত। তাৰে লৈ আমি বিভিন্নখন উপসমিতিৰ যি দায়িত্ব সেই দায়িত্বসমূহ ইতিমধ্যে পূৰ্ণগতিত কাম চলি আছে। যিহেতু এই অধিৱেশনখন পবিত্ৰ লাইখুটা স্থাপন অহা 20 তাৰিখত অনুষ্ঠিত হ'ব আৰু তাৰে লক্ষ্য আৰু উদ্দেশ্য ৰাখি অধিৱেশনখন আমি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে আমি ইয়াতে আজি পূৰ্বাঞ্চল আঞ্চলিক শাখাই আৰু আমাৰ যি উপসমিতিৰ প্ৰতিনিধি শিবিৰ নিৰ্মাণ সমিতিৰ সহযোগত আমি পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ উদ্যোগত আজি আমি মাদৰী পাত কটাৰ এটা কাৰ্যসূচী হাতত লৈছোঁ। আমি ইয়াতে আজি পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ বহু ভকতাই বা সমষ্টিয়ে আজি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমাৰ পূৰ্ণগতিত মাদৰী পাত কটা কাৰ্যসূচী চলি আছে। আমি আশা ৰাখিছোঁ যাতে আমাৰ 92 সংখ্যক অধিৱেশন ভাগি আমি সাফল্যমণ্ডিত তুলিবৰ কাৰণে আমি যথোপৰ্য চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বহু কাৰ্যসূচী হাতত ল'বৰ কাৰণে চেষ্টা কৰিম। আৰু আজি আমি যিহেতু আমি এই অধিৱেশনখনৰ যি শিবিৰসমূহ নিৰ্মাণ হ'ব তাৰ এটা আমি পূৰ্ণৰূপ আমি যাতে এটা সৃষ্টি কৰিব পাৰোঁ তাৰ লক্ষ্য আৰু উদ্দেশ্য ৰাখি আজি আমি পূৰ্বাঞ্চল আঞ্চলিক শাখাই আমি মাদৰী কটা কাৰ্যসূচী হাতত লৈ আজি আমি পূৰ্ণগতিত কাম চলাই আছোঁ। আমাৰ আজি দিনটো আমাৰ ভকত বৈষ্ণৱৰে বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ আঞ্চলিক শাখাৰ আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ বিপুৰীয়া মণ্ডল আৰু বেৰাচাপৰি মণ্ডলৰ আমি সমূহ ভকত বৈষ্ণৱ হ'ব ইতিমধ্যে আমাৰ আজি এই কাৰ্যসূচীত আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ এই জোনাই জিলা শাখা আমি সকলো জাতি জনগোষ্ঠীৰ সহযোগত আমি পৰৱৰ্তী আমি যি কাৰ্যসূচী আছে আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়াও আমাক ইতিমধ্যে বিভিন্নজনে আমাৰ শুভাকাংক্ষী বা পাই আমাক এই অনুষ্ঠানটোত সহযোগ কৰিছে। ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰিছে আৰু তেওঁলোকে আমাৰ কৰ্মক্ষেত্ৰতো তেওঁলোকে যথেষ্টখিনি উপকৃত কৰিছে। আৰু পৰৱৰ্তী সময়ত আমি সকলো জনাবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি যাতে সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলোৰে সহায় সহযোগ আমি কায়িক শ্ৰম দানৰ পৰা ধৰি বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে আমি পৰৱৰ্তীত আমাৰ অধিৱেশনখন যিহেতু লাইখটাৰ স্থাপনৰ কাৰ্যসূচী আছে আমি তাতো আমি সকলোৱে আমাৰ আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱক উপস্থিত থাকি আমি সেই লাইখটা স্থাপনৰ কাৰ্যসূচী সফল কৰিবৰ কাৰণে মাদৰী পাত কাটি ভকতে ইয়াত জমা কৰি গৈ আছে। যেনিয়ে গৈছোঁ কেৱল মানুহ মানে ভকতসকলৰ কথা কৈছোঁ। চাৰিওফালে অকল ভকতে হৈ আছে দেখিছে নহয়, ইয়াতো কাটি আছে এনেকৈ সকলোৱে চাওক। সেইফালে আকৌ আমি সেই এইফালে ভিতৰতো কাটি আছে কিছুসকলে, ক'ত কেনেকৈ আছে দেখা নাই। বলক আৰু আগুৱাই যাওঁ। ইমান ভিতৰলৈ আছে, চাই থাকক সকলো ৰাইজে, চাই থাকক ভিডিঅ'। পাই গ'লোঁ বাপসকলক লগ। কৃষ্ণ আমি ইয়াত সেৱা বাহিনী যথেষ্ট কাটি আছে চুকে চুকে। মানুহ বেছি হৈছে এইটোৰ কাৰণে চুকে চুকে চাপাৰেট কাটিবলৈ দিছোঁ, কাৰণ মানুহ বেছি হ'লে মানে অলপ কাটিবলৈ দিগদাৰ হৈ যায়। এইটোৰ গতিকে 5-6জন গ্ৰুপকে মানে আমি সেৱা বাহিনীবিলাক ভাগ কৰি কিনি কৰিবলৈ দিছোঁ। হয় দেখিছে নহয়। আৰু প্ৰথমতে দেখুৱাতকৈ ইয়াত চাওক কিমান ওখ মাদৰী পাত, বহুত ওখ সেইখিনি। সকলোৱে কাটি থাকক। প্ৰতিবাৰে হয় ভাল পোৱা মই নজানো।
নজনাকৈ চোৱা নাচোন মৰমেৰে যিদৰে মই চাওঁ তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া দেখিলে তোমাকে বছৰ যেন লাগে জীয়াই জীয়াই চোন তোমাতে মৰো তুমি আহিলে জোনা কোঠৰ হাঁহিটো জাগে বাৰে বাৰে চোন প্ৰেমতে পৰো ইয়াত জমা কৰে অকণমান শুকাব দিয়া হ'ব তাৰপিছতে ইয়াৰ পৰা আকৌ অধিৱেশনস্থলীলৈ নিয়া হ'ব সম্ভৱ অকণমান পাছতে হয়তো লাহে 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 তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া তোমাকে ভাল পাওঁ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া এয়া আছিলে প্ৰথম খণ্ড দ্বিতীয় খণ্ড চাবলৈ নাপাহৰিব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্ৰথম খণ্ড আজিলৈ ইমানতে নেক্সট তৃতীয় খণ্ড সকলোৱে চাব